আৰু গাইজ এতিয়া মই ৰজাজনৰ বিষয়ে অলপমান থুলমূলকৈ কৈ আছোঁ অলপমান আৰু ফাইনেলি চাওক এইটো ফুলটো চাওক এই ওচৰতে কি বঢ়িয়া খেজুৰ লাগি আছে তাকে লাগি আছে এতিয়া আছোঁ বৰ্তমান আমি মেইন ৰোডৰ ওচৰত সম্পূৰ্ণ মেইন ৰোড এইটো আৰু পূৰা গাড়ী আহিছে নাই তো নমস্কাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বিৰাজৰ ব্লগছলৈ লগতে অন্য এটা ভিডিঅ'লৈ কিবা কমনে আজি ফুৰিবলৈ যাম আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ জোনাল বালুহু গ'লৈকে তো প্লিজ ভিডিঅ' চাই থাকিব আপোনালোকে লেটছ গো আৰু মানে আমি আহিব দেৰি হ'ল প্ৰায় 5টা বাজিল তো ভিডিঅ' কোৱালিটি ইমান ঠিক নহ'ব বা কিজানি আমি ভিডিঅ'টো কৰিব চেষ্টা কৰিছোঁ তো ভিডিঅ' চাই থাকিব আপোনালোকে আৰু গাছ আমি ফাইনেলি পালোহি ৰহাত অৱস্থিত এয়া হ'ল জোনাল বালুহু গড় আৰু জোনাল বালুহু গড় ইয়াৰ পৰা আৰম্ভ হয় ইয়াৰ পৰা কিমান দূৰ হ'ব আইডিয়া নাই বহুত দূৰ হ'ব ইয়াৰ পৰা মেইন গেটখনলৈকে বলক এয়া হৈছে চাওক ভিতৰলৈ আৰু বহুত বৃহৎ পুখুৰী আছে এয়া হৈছে জোনাল বালুহু গড়ৰ আৰম্ভণি আৰু জোনাল বালুহু গড় কেনেকৈ এইবিলাক বনোৱা হৈছিল কিহৰ কাৰণে এইবিলাক সৃষ্টি হৈছিল সকলোখিনি মই কৈ আছোঁ আপোনালোকক পালোহি মেইন গেটখনৰ ওচৰত চাওক এইপিনে হ'ল জোনাল বালুহু গড় মানে যিটো প্ৰতিমূৰ্তি বনোৱা হৈ আছে আৰু আমি এতিয়া ভিতৰলৈ যাম আমাৰ দেখুৱাম গৈ আপোনালোকক আৰু গাড়ী বহুত অহা যোৱা কৰি থকাৰ কাৰণে মাতটো কিজানি ক্লিয়াৰ অহা নাই এইফালে হ'ল সিহঁতৰ পুখুৰীবিলাক আৰু এইবিলাক যিবিলাক পুখুৰী দিছে আপোনালোকে আৰু এইবোৰ চব মানে ৰজা দিনৰ পুখুৰী আছিল হয়নে ককা সৰু সৰু আছিলে পিছত মানুহে খালি অঁ আজিকালি চৰকাৰে মানে হাতত লৈ আজিকালি চব মাছ পোহাৰ ব্যৱস্থা কৰি দিলে আজিকালি আৰু আমি আহিব দেৰি হ'ল আৰু মানে কিবা কাৰণে বন্ধ কৰি ৰাখিছে যিটো মানে প্ৰতিমূৰ্তি আছে ভিতৰলৈ অলপ মানে চাই ল'ম বুলি ভাবিছোঁ ৰজাজনৰ প্ৰতিমূৰ্তি এতিয়া বন্ধ কৰি ৰাখিছে এতিয়া খোলে নোখোলে ৰখি আছোঁ এতিয়া আৰু আচলতে আমাৰ আহি পোৱা দেৰি হ'ল মিনিমাম পুৱা 8 বজাৰ পৰা 12 বজালৈ আৰু 2টা বজাৰ পৰা 5 বজালৈ সময় থাকে আৰু দেৰি হোৱা স্বত্তেও আমাৰ সোমাব দিলে যেনে ভাল লাগিল দাদা সোমাব দিয়া ভাল লাগিল আপোনাৰ কিমান দিন হৈছে থকা দাদাক আহিলে আপোনালোক পাব লিখা আছে অনুগ্ৰহ কৰি ৰজাজনৰ আসনত মানে উঠিবৰ কাৰণে মানা কৰিছে ইয়াত আৰু গাইজ এতিয়া মই ৰজাজনৰ বিষয়ে অলপমান থুলমূলকৈ কৈ আছোঁ অলপমান বিশেষ যেনিবা অভিজ্ঞতা নাই আৰু বন্ধুসকল এয়া হৈছে আমাৰ তিৱা ৰজা জোনাল বালুহু বহুত প্ৰতাপী ৰজা আছিল এই জোনাল বালুহু কনক বৰুৱাৰ দিখনি মতে ৰজা জোনাল বালুহুৰ পিতৃ আৰিমত্তৰ 2জন পুত্ৰ আছিল সেই 2জন পুত্ৰৰ নাম আছিল জোনাল বালুহু আৰু লগতে মৃগাংক আৰু জোনাল বালুহুৰ পিতৃ ৰজা আৰিমত্তই 1365 খ্ৰীষ্টাব্দত কমতা ৰজা ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰি কমতা সিংহাসন দখল কৰে যেতিয়া আৰিমত্ত ৰজাৰ মৃত্যু ঘটিছিল সেই কমতা সিংহাসন তেওঁ পুত্ৰ মৃগাংকই লাভ কৰিছিল জোনাল বালুহুৱে তাহানি চহৰী আজিৰ দিনৰ নগাঁও পশ্চিম অংশ নিজৰ এক সাম্ৰাজ্য সৃষ্টি কৰি ৰজা হৈছিল ৰজা জোনাল বালুহু এক আচৰিত শক্তিৰ অধিকাৰী আছিল তেওঁ দেওশাল মন্দিৰত তুলসী মুখত তুলসী পাত ছিগি বাবা মহাদেৱক পূজা কৰিছিল সেই সময়ত কছাৰী ৰজা গজৰাজৰ সৈতে প্ৰায় সংঘাত হৈছিল সেয়ে ৰজা জোনাল বালুহু নিজৰ ৰাজ্যখন সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই ঠাইত এক সুউচ্চ জোনাল বালুহু গড় নিৰ্মাণ কৰিছিল সেই সময়ত জোনাল বালুহুৱে কছাৰী ৰজাক পৰাস্ত কৰি মাইবং আৰু ডিমাপুৰ নিজৰ অধীনত আনিছিল সেই কছাৰী ৰজা গজৰাজে জোনাল বালুহুৰ লগত এক ষড়যন্ত্ৰ ৰচিবলৈ ধৰিলে মানে তেওঁৰ লগত মিছা সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিলে তেওঁ নিজৰ জীয়েকক বিয়া দি জোনাল বালুহুক জোৱাই হিচাপে কৰি লৈছিল ইতিহাস মতে বাবা মহাদেৱ প্ৰদান কৰা এক অদ্ভুত তৰোৱালৰ অধিকাৰী আছিল আৰু সেই অস্ত্ৰ যেতিয়ালৈ জোনাল বালুহুৰ হাতত আছিল কোনেও তেওঁক পৰাস্ত কৰিব পৰা নাছিল আৰু সেই কছাৰী ৰজা জীয়ৰীয়ে এক ষড়যন্ত্ৰ ৰচিবলৈ ধৰিলে যে তেওঁ পিতৃয়ে আজিলৈ
এটাও ডাঙৰ বৰালি মাছ খাই পোৱা নাই। সেই জোৱান বলহুক এটা ডাঙৰ বৰালি মাছ আনি দিবৰ বাবে আপত্তি কৰিলে। নিজৰ শহুৰেকৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবে জোৱান বলহুৱে এটা প্ৰকাণ্ড ডাঙৰ বৰালি মাছ ধৰি আনি পতি হাতত গোটাই দিলে আৰু শহুৰেকক মাছটো দিবৰ বাবে আদায় দিলে। আৰু কছাৰী ৰজা জীয়ৰীয়ে সেই সুবিধাতে ৰজা জোৱান বলহুৰ টোৱালখন বৰালি মাছটোৰ পেটত ভৰাই কছাৰী ৰজালৈ দি পঠালে। আৰু হঠাৎ এদিন কছাৰী ৰজাই জোৱান বলহুৰ ৰাজ্য আক্ৰমণ কৰিল আৰু জোৱান বলহুৱে যুদ্ধলৈ সাজু হ'ল আৰু নিজৰ ঘনীয়েকক খাদ্য যোগান ধৰিবলৈ ক'লে। জোৱান বলহুৱে যুদ্ধৰ বাবে নিজৰ টোৱালখন বিচাৰি নাপাই নিজৰ পত্নীক সোধা পোছা কৰাত অতি নিৰ্বাত থাকিল আৰু তাৰ উপৰিও ঘনীয়েকে ইমান দেৰিলৈকে কিহৰ কাৰণে আহাৰ যোগান ধৰা নাই বুলি পাকঘৰলৈ যাই দেখে কেৰাহীত চাউলৰ ঠাইত শিলগুটি সিজাই আছে। জোৱান বলহুৰ সমস্ত ঘটনা বুজিবলৈ বাকী নাথাকিল আৰু নিজৰ ঘনীয়েকে জোৱান বলহুৰ লগত এনেকৈ কৰা দেখি অন্তত বহুত দুখ অনুভৱ কৰিল। তথাপিও জোৱান বলহুৱে নোখোৱা নোবোৱাকৈ যুদ্ধলৈ ৰাওনা হ'ল। কিন্তু অৱশেষত জোৱান বলহুৱে কছাৰী ৰজাৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হ'ল আৰু নিজক বচাবৰ বাবে জোৱান বলহুৱে কলং নদীৰ জাপ দি পলায়ন কৰিব ধৰিলে। আচল জোৱান বলহুৰ এক শক্তি অধিকাৰী আছিল যে একে উশাহতে সাঁতুৰি যাব পাৰিছিল আৰু যি ঠাইত পানীৰ পৰা ওলাই উশাহ নিশাহ লৈছিল সেই ঠাইখিনিৰ নাম জাগি বুলি জনাজাত। কিন্তু কছাৰীসকলৰ আক্ৰমণত জোৱান বলহুৱে বেছি দূৰ যাব নোৱাৰিলে আৰু কছাৰীসকলে জোৱান বলহু কাজলী বাঁহেৰে সানি খুচি হত্যা কৰি পেলালে। সেই ঠাইখিনিৰ নাম আজিৰ দিনত কাজলীমুখ বুলি জনা যায়। আৰু ফাইনেলি গাইজ আপোনালোকক মানে কিমান জনা পালোঁ নাজানো, বহুত এন্ধাৰ হৈ গ'ল, আমি আহিব মানে বহুত দেৰি হৈ গ'লগৈ আৰু এটা চাওক লাইট জ্বলি গ'লগৈ মানে এন্ধাৰ কাৰণে। যদি ভিডিঅ'টো ভাল পালে তো লাইক মাৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই আগলৈকে এনেকৈ ভিডিঅ' যোৱাত অলপ ভাল লাগিব।